Hello everyone, নমস্কাৰ সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ স্বাগতম জনাইছো আজি এই ভিডিঅটো এটা বহুত গুৰুত্বপূৰ্ণ তথ্য লৈ পেলাই বনোৱা হৈছে সেইকাৰণে অনুগ্ৰহ কৰি ভিডিঅটো শেষলৈকে চাব আৰু আপোনালোকে যদি ভিডিঅটো ভাল পাইছে তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ ভিডিঅসমূহ আপোনালোকে লগালগ পায় এখিনতে মই কৈ থব বিচাৰিছো নতুন সাবস্ক্ৰাইবাৰ সকলৰ বাবে যিসকলে অলৰেডি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকে জানে মই নতুন সাবস্ক্ৰাইবাৰ সকলৰ বাবে ক'ব বিচাৰিছো যে মই অসম লোকসেৱা আয়োগৰ যেটো কম্বাইন্ড কম্পিটিটিভ এক্সাম অনুষ্ঠিত কৰা হয় তাত 2016 চনত মই 962 স্কোৰ কৰিছিলো সেয়েহে মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে বিভিন্ন ভিডিঅ' বনাই থাকো আৰু লাইভ লেসনো দি থাকো সেইকাৰণে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজিৰ যেটো ভিডিঅ' এই ভিডিঅ'টো তথ্য বনোৱা হৈছে ফৰেষ্টাৰ গ্ৰেড 1 চাকৰি আদি কৰি যিখিনি চাকৰি বৰ্তমান ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা ৰিলিজ কৰা হৈছে তাৰ যিখন নটিফিকেশনৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে এতিয়া আপোনালোকে নিশ্চয় দেখিছে মই আপোনালোকক স্লাইডখনত দেখুৱাইছো ইয়াতে লিখা আছে অফিস অফ দা চেয়াৰম্যান ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰেহাবাৰী গুৱাহাটী 781008 আৰু এডভাৰটাইজমেন্ট নম্বৰটো হৈছে number SLP/RB/REC/forest/GD-3/2021/2020/179 dated 24/5/2020 অৰ্থাৎ এইটো আজি ফ্ৰেছ ৰিক্ৰুটমেন্টৰ বাবে তেওঁলোকে বিভক্তি দিছে নটিফিকেশন আহকচোন কি লিখা আছে ইয়াতে চাও ইয়াতে লিখিছে ৰিক্ৰুটমেন্ট ফৰ 144 পোষ্ট অফ ফৰেষ্টাৰ 1 অৰ্থাৎ গ্ৰেড 1 11 পোষ্ট অফ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 812 পোষ্ট অফ ফৰেষ্ট গাৰ্ড 35 পোষ্ট অফ সাৰ্ভেয়াৰ 28 পোষ্ট অফ মাহত 1 পোষ্ট অফ কাৰ্পেন্টাৰ 50 পোষ্ট অফ ড্ৰাইভাৰ আন্ডাৰ ফৰেষ্ট ডিপাৰ্টমেন্ট 144 পোষ্ট ফৰেষ্টাৰ গ্ৰেড 1 ৰ বাবে আছে 11টা পোষ্ট আছে ষ্টেনোগ্ৰাফাৰৰ বাবে 812টা পোষ্ট আছে ফৰেষ্ট গাৰ্ডৰ 35টা পোষ্ট আছে সাৰ্ভেয়ৰৰ কাৰণে জনে সাৰ্ভে আদি জড়িত হৈ থাকে 28টা পোষ্ট আছে মাহুদৰ বাবে এটা পোষ্ট আছে কাৰ্পেন্টাৰ 50টা পোষ্ট আছে ড্ৰাইভাৰ আন্ডাৰ ফৰেষ্ট ডিপাৰ্টমেন্ট ইয়াতে লিখিছে এপ্লিকেশনস are invited from eligible candidates for filling up the following post of forest department Assam application must be submitted online through SLPRB website ব্ৰেকেটত ৱেবসাইটটো দি দিছে যেটোত আপোনালোকে এপ্লাই কৰিব লাগিব হেতু আছে www.slprbassam.in only online applications will be received with effect from 25/5/2014 and the last date of receiving application will be 25/6/2020 অৰ্থাৎ অহাকালিৰ পৰা ৱেবসাইটটো মুকলি হ'ব অনলাইন এপ্লিকেশন হে কেৱল তেওঁলোকে একচেপ্ট কৰিব আৰু এটো ঠিক এমাহৰ পিছত অৰ্থাৎ 25/6/2020 তাৰিখে এপ্লিকেশনটো বন্ধ হৈ যাব তাৰ পিছত লিখিছে নো এপ্লিকেশন উইল বি ৰিসিভড দেয়াৰ আফটাৰ তাৰ পিছত কোনো ধৰণৰ এপ্লিকেশন একচেপ্ট কৰা নহব বুলি এটা লিখিছে আৰু মই জনাই দিব বিচাৰিছো সাধাৰণতে SLPRB আসাম এই ৱেবসাইটটোৰ যেটো এপ্লিকেশন বিয়লি 4 বজাৰ পৰা মুকলি কৰা হয় সেইকাৰণে অনুগ্ৰহ কৰি যিখিনি যাৱতীয় বস্তু আপোনালোকক লাগে ইয়াতে মই এতিয়া নটিফিকেশনটো পঢ়ি আপোনালোকক জনাই দিম সেইখিনি সকলোখিনি আপোনালোকে ৰেডি কৰি অহাকালি পৰা আপোনালোকে 4 বজাৰ বিয়লি 4 বজাৰ পিছৰ পৰা এপ্লাই কৰিব পাৰিব এতিয়া কোড কিমান ভেকেন্সি আছে চাই লওঁ হকচোন The post wise vacancies with pay scale and grade pay as admissible under rules are given below number of posts forester grade 1 number of vacancies 144 পে স্কেল আৰু গ্ৰেড পে দিছে আপোনালোকে নিশ্চয় দেখিছে এটো হৈছে 14000 ৰ পৰা 60500 টকা আৰু গ্ৰেড পে হৈছে 6400 টকা আৰু ইয়াৰে পে স্কেলটো সকলো পোষ্টৰ বাবে একে আছে হেহে মই অকল আপোনালোকক পে বেণ্ডটো জনাই দিম তাৰ পিছত পে বেণ্ড হৈছে 2 আৰু গ্ৰেড পেটো ইয়াতে দি দিয়া হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্ট 11টা আৰু গ্ৰেড পে হৈছে 8700 টকা ফৰেষ্ট গাৰ্ডৰ বাবে পোষ্ট আছে 812টা আৰু গ্ৰেড পে হৈছে 5600 টকা সাৰ্ভেয়ৰ বাবে পোষ্ট আছে 35টা আৰু গ্ৰেড পে হৈছে 6200 টকা মাহুতৰ বাবে পোষ্ট আছে 28টা আৰু গ্ৰেড পে হৈছে 5000 টকা কাৰ্পেন্টাৰৰ বাবে পোষ্ট আছে এটা আৰু গ্ৰেড পে হৈছে 5000 টকা ড্ৰাইভাৰৰ বাবে ভেকেন্সি আছে 50টা আৰু ইয়াতে গ্ৰেড পেটো দিয়া হৈছে 5200 টকা
আৰু এটা ষ্টাৰ দুটা দি পেলাই এটা তেওঁলোকে আচলতে নোট দিছে সেইটো হৈছে আদাৰ এলাউন্সেছ এজ এডমিছিবল আণ্ডাৰ দ্য ৰুলছ মে বি এডিশ্যনেল মানে আপোনালোকৰ ইয়াতে যিটো পে বেন আৰু গ্ৰেড পে দিয়া হৈছে সেইখিনিৰ উপৰিঞ্চিও যদি কিবা অন্যান্য চৰকাৰী নিয়মতে আপোনালোকে পাবলগীয়া এডিশ্যনেল খৰচ আছে তেনেহ'লে আপোনালোকে নিশ্চয় পাব দেয়াৰ উইল বি নো এপ্লিকেশ্যন ফি কোনো ধৰণৰ এপ্লিকেশ্যন ফি ইয়াতে লোৱা নহয় মই আকৌ কৈ দিছোঁ কোনো ধৰণৰ এপ্লিকেশ্যন ফি ইয়াতে লোৱা নহয় সেইকাৰণে কোনো ধৰণৰ ট্ৰেজাৰী চালান আপোনালোকে বনাব নালাগে বা অনলাইন ফিজ পে'মেণ্ট কৰাৰ চিন্তা কৰিব নালাগে ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চি কেনেকৈ আছে আহকচোন চাওঁ ইয়াতে দিছে কেটেগৰীজ ডিষ্ট্ৰিবিউশ্যন অফ পোষ্ট এজ পাৰ পোষ্ট বেছ ৰোষ্টাৰ আৰ এজ ফলোজ চিৰিয়েল নম্বৰ 1 ফৰেষ্টাৰ গ্ৰেড 1ৰ নাম্বাৰ অফ পোষ্ট 144 তাতে আনৰিজাৰ্ভ মেলৰ বাবে আছে 32 ফিমেলৰ বাবে আছে 14 OBC MOBC মেল 16 ফিমেল 7 শিডিউল কাষ্ট মেল 5 ফিমেল 2 শিডিউল ট্ৰাইব প্লেইনছ মেল 20 ফিমেল 9 শিডিউল ট্ৰাইব হিলছ মেল 18 ফিমেল 7 আৰু ইকনমিকেলি উইকাৰ ছেকশ্যন বুলি আজিকালি নতুনকৈ এটা ওলাইছে আপোনালোকে নিশ্চয় জানে তেওঁলোকৰ বাবে আছে মেল 10 আৰু ফিমেল 4 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে আছে 812টা পোষ্ট আনৰিজাৰ্ভ কেটেগৰী বাবে মেলৰ বাবে আছে 278 ফিমেলৰ বাবে আছে 119 OBC MOBC 7331 শিডিউল কাষ্ট 2913 শিডিউল ট্ৰাইব প্লেইনছ মেলৰ বাবে 71 ফিমেলৰ বাবে 30 শিডিউল ট্ৰাইব হিলছৰ বাবে আছে মেল 61 আৰু ফিমেল 57 ক্ষমা কৰিব ফিমেল 26 আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে মেল 57 আৰু ফিমেল 24 ষ্টেন'গ্ৰাফাৰৰ পোষ্ট আছে 11টা আনৰিজাৰ্ভ কেটেগৰী মেলৰ বাবে 2টা ফিমেলৰ 1টা OBC MOBC মেলৰ 4টা ফিমেলৰ 1টা শিডিউল কাষ্ট মেলৰ 1টা আৰু ফিমেলৰ 1টা আৰু ষ্টেন'গ্ৰাফাৰ পোষ্ট ST প্লেইনছ ST হিলছ আৰু ইকনমিকেলি বেকৱাৰ্ড ST প্লেইনছ আৰু ST হিলছৰ বাবে নাই ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে আছে মেলৰ 1টা আৰু ফিমেলৰ বাবে নাই ছাৰ্ভেয়ৰ কাৰণে পোষ্ট আছে 35টা আৰু মেল 11 আনৰিজাৰ্ভ কেটেগৰীত মেল 11 ফিমেলৰ 5 OBC MOBC মেল 7 ফিমেল 3 শিডিউল কাষ্ট মেল 2 ফিমেল 1 শিডিউল ট্ৰাইব প্লেইনছ মেল 1 ফিমেলৰ বাবে নাই আৰু শিডিউল ট্ৰাইব হিলছ মেল 2 ফিমেলৰ বাবে নাই আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ মেল 2 ফিমেল 1 মাহুতৰ তেনেধৰণে ইয়াতে দিয়া হৈছে নাম্বাৰ অফ পোষ্ট 28 আৰু আনৰিজাৰ্ভ কেটেগৰী 13 আছে মেল আৰু ফিমেল আছে 5 ইয়াতে OBC বাবে দিয়া হোৱা নাই শিডিউল কাষ্টৰ বাবে ইয়াতে মেল আছে 2 ফিমেল 1 শিডিউল ট্ৰাইবছৰ বাবে ইয়াতে নাই শিডিউল ট্ৰাইবছ হিলছৰ প্লেইনছৰ বাবে নাই হিলছৰ বাবে দিছে মেল 3 ফিমেল 1 আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে মেল 2 আৰু ফিমেল 1 কাৰ্পেণ্টাৰৰ পোষ্ট ইয়াতে আছে 1টা আৰু ইয়াতে আনৰিজাৰ্ভ কেটেগৰী মেলৰ বাবে এটাই দিছে ড্ৰাইভাৰৰ পোষ্ট আছে 50টা আৰু ইয়াতে মেলৰ বাবে 11 ফিমেলৰ বাবে 4 আৰু OBC MOBC মেলৰ বাবে 10 ফিমেলৰ বাবে 5 শিডিউল কাষ্ট মেলৰ বাবে 2 ফিমেলৰ বাবে 1 শিডিউল ট্ৰাইব প্লেইনছৰ মেলৰ বাবে 3 ফিমেলৰ বাবে 1 শিডিউল ট্ৰাইব হিলছৰ মেলৰ বাবে 6 ফিমেলৰ বাবে 2 আৰু ইকনমিকেলি উইকাৰ ছেকশ্যন মেলৰ বাবে 3 আৰু ফিমেলৰ বাবে 2 ইয়াতে এটা তথ্য তেওঁলোকে লিখি দিছে নো পোষ্ট ইজ ৰিজাৰ্ভ ফৰ ST প্লেইনছ অৰ ST হিল মেল ফিমেল অৰ ইকনমিকেলি উইকাৰ ছেকশ্যনছ ফৰ দ্য পোষ্ট অফ ষ্টেন'গ্ৰাফাৰ 3 ST plain female for the post of surveyor OBC MOBC male female for the post of Mahot OBC male female ST plains ST hills economically weaker section male female for the post of carpenter candidate of this category may also appear and will be considered for unreserved post on merit যদিও ষ্টেন'গ্ৰাফাৰ পোষ্টৰ বাবে মেল ফিমেল বা এনেধৰণৰ ST প্লেইনছ বা হিলছৰ কেটেগৰী ইয়াতে নাই বুলি তেওঁলোকে কৈছে কিন্তু এটা কৈছে যে অন্যান্য পোষ্টসমূহৰ বাবে এপ্লাই কৰা সকলেও এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যদি তেওঁলোকে এপ্লাই কৰে তেনেহ'লে তেওঁলোকক আনৰিজাৰ্ভ কেটেগৰীত ধৰি পেলাই চাকৰিটো তেওঁলোকক প্ৰদান কৰা হ'ব এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ আপোনাৰ
আপোনালোকে এই পোষ্টকেইটাৰ বাবে কেনে ধৰণৰ কোৱালিফিকেশ্যন থাকিলে এপ্লাই কৰিব পাৰিব আহকচোন চাওঁ নেশ্যনেলিটি আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব অৰ্ডিনাৰীলি ৰেচিডেণ্ট অফ আছাম অসমৰ বাসিন্দা হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত ৰেজিষ্টাৰ থকা হ'ব লাগিব আপোনালোকে নিশ্চয় এমপ্লয়মেণ্ট এক্সচেঞ্জত এতিয়ালৈকে নিজৰ নাম ৰেজিষ্টাৰ কৰিছে সেইখন আপ টু ডেট আপোনালোকে কৰি লোৱাটো বাঞ্ছনীয় আৰু এজ দিছে এজ ফৰ ফৰেষ্টাৰ গ্ৰেড 1 stenographer grade 3 candidate should not be more than 38 years less than 21 years মানে বয়সৰ ঊৰ্ধ্বতম সময়সীমা 38 বছৰ আৰু নিম্ন সীমা 21 বছৰ আৰু হেতু কোন তাৰিখৰ পৰা গন্তি কৰাব 1 জানুৱাৰী 2020 আৰু candidate must be born on or before 1/01/1999 or on or after 01/01/1982 মানে 1 জানুৱাৰী 1982 পিছত জন্ম হোৱা হ'ব লাগিব আৰু 1 জানুৱাৰী 1999 চনৰ পিছত জন্ম হোৱা হ'লে নহ'ব তাৰ আগত জন্ম হোৱা হ'ব লাগিব এজ ফৰ ফৰেষ্ট গাৰ্ড সাৰ্ভেয়ৰ মাহত কাৰ্পেণ্টাৰ ড্ৰাইভাৰ অন্যান্য পোষ্টসমূহৰ বাবে ইয়াতে বয়সৰ ঊৰ্ধ্বতম সময়সীমা দিছে 38 বছৰ আৰু নিম্নতম সময় দিছে 18 বছৰ আৰু হেতু গন্তি কৰা হ'ব আপোনাৰ 1 জানুৱাৰী 2020 ইয়াতে বয়সৰ ক্ষেত্ৰত কিছু ৰিলেক্সেশ্যন দিয়া হৈছে both B and C upper age limit is flexible under both B আৰু C মানে ফৰেষ্টাৰ গ্ৰেড 1 আৰু অন্যান্য পোষ্টসমূহৰ বাবে 5 years in case of candidates belonging to SC ST STP ST Hills STP 3 years in case of candidates belonging to OBC MOBC মানে scheduled caste scheduled tribe hills plains তেওঁলোকৰ বাবে 5 বছৰ ৰেহাই দিয়া হৈছে বয়সৰ ক্ষেত্ৰত আৰু OBC MOBC ৰ বাবে বয়সৰ ক্ষেত্ৰত 3 বছৰ ৰেহাই দিয়া হৈছে ইয়াতে এটা তথ্য তেওঁলোকে লিখিছে further for the candidates who had applied for the post of forest guard or carpenter or both as per earlier advertisement made by Janasanjog/7617/16 dated 22/12/2016 and do not intend to apply for other posts as per the present advertisement. The terms and conditions for eligibility will be governed as per the earlier advertisement dated 22/12/2016 made at that point of time. Such candidates need not apply afresh. However, candidates who had applied against the said earlier advertisement for the post of forest guard or carpenter or both, but opt to apply for other posts as per the present advertisement shall be governed by the terms and conditions for eligibility for the new post as laid down in the present advertisement. For such candidates, the receipt of application will be open with effect from 1/06/2020. আসলে গুটেই কথাখিনি অৰ্থটো হৈছে যে যিসকল ক্যান্ডিডেটে ফৰেষ্ট গাৰ্ড আৰু কাৰ্পেণ্টাৰ বা দুইটা পোষ্টৰ বাবে এটা আগতে এটা নটিফিকেশ্যন ওলাইছিলে 22/12/2016 চনত আৰু হেতুতে যদি আপোনালোকে কোনোবাই এপ্লাই কৰি থৈছে তেনেহলে নতুনকৈ আপোনালোকে এপ্লাই কৰিব নালাগে বুলি ইয়াতে কোৱা হৈছে কিন্তু যদিহে আপোনালোকে নতুন পোষ্ট যি নতুন নটিফিকেশ্যন আজি 24/5/2020 চনত ওলাইছে সেইমতে যদি আপোনালোকে কিবা অন্যান্য পোষ্ট এপ্লাই কৰিব বিচাৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ লগতে আপোনালোকৰ আগতে আপোনালোকে যেটো ফৰেষ্ট গাৰ্ড আৰু কাৰ্পেণ্টাৰ এপ্লাই কৰি থৈছিলে হেতু নিয়ম আগৰ যিখন এডভাৰটাইজমেন্ট আছে তাৰ মতে চলিব আৰু আপোনালোকে নতুন পোষ্ট যেটো এপ্লাই কৰিব হেতু নতুন পোষ্টৰ নিয়মাৱলীৰ মতে চলিব আৰু তেনে ধৰণৰ প্ৰাৰ্থীয়ে যেটো এপ্লিকেশন for such candidate the receipt of application will open for 01/06/2020 আগতে যদি এপ্লাই কৰি দিছে নতুনকৈ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপোনালোকে অহা কালি পৰা এপ্লাই কৰিব নোৱাৰিব আপোনালোকে এপ্লাই কৰিবলৈ হলে 1/6/2020 চনৰ পৰা আপোনালোকে এপ্লিকেশন আৰম্ভ কৰিব পাৰিব তাতে ইয়াতে দিয়া হৈছে for the purpose of determining the age limit the SLPRB will accept only the date of birth recorded in the matriculation or equivalent certificate admit card issued by recognized education board no other document relating to age such as horoscope affidavit birth extract from municipal corporation health department service record etc will be accepted. However, candidates who do not appear in HSLC matriculation and applied for the post of Mahut, birth certificate is issued by competent authority will be accepted. এটা কোৱা হৈছে যে আপোনালোকৰ যিখন মেট্ৰিকৰ যিখন এডমিট কাৰ্ড থাকে বা মেট্ৰিকুলেশ্যন বা
সাৰ্টিফিকেটৰ আপোনালোকৰ যিখন কাৰ্ড থাকে তাত যিটো আপোনালোকৰ ডেট দিয়া হ'ব হেতুহে তেওঁলোকে আসলে আপোনালোকৰ এজ লিমিট ধাৰ্য কৰিবৰ বাবে গ্ৰহণ কৰিব অন্যান্য ধৰণৰ কিবা যদি তথ্য আপোনালোকে দিয়ে হেতু একসেপ্ট নকৰে আৰু কৈছে যে মাহুত পোষ্টৰ বাবে মাহুতৰ যিটো পদ আছে পদটোৰ বাবে যদি কোনোবা এপ্লাই কৰিছে যোনে HSLC বা মেট্ৰিক পৰীক্ষাত এপিয়াৰ হোৱা নাই তেনেহ'লে কোনোবা কম্পিটেণ্ট অথৰিটি যেনে এক্সিকিউটিভ মেজিষ্ট্ৰেট হওক বা অন্যান্য চাৰ্কেল অফিচাৰ হওক তেনেকৈ কোনোবা কম্পিটেণ্ট অথৰিটিয়ে যদি দিয়ে তেতিয়াহে তেওঁলোকে একচেপ্ট কৰিব এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চাই লওঁ আহক ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন যিকোনো ডিচিপ্লিন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰহণ কৰা হ'ব লাগিব ডেক্লেয়াৰ্ড বাই দ্য গভৰ্ণমেণ্ট stenographer graduate in any stream from a recognized college institution affiliated to recognized university with having national trade certificate in stenography from ITI যিকোনো ষ্ট্ৰীমত আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ইন ষ্টেনোগ্ৰাফি ITI পৰা ল'ব লাগিব ইন আছাম অৰ এনি আদাৰ ইনষ্টিটিউট ৰিকগনাইজড বাই দ্য গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইথ 80 WPM ইন ইংলিছ ইন ষ্টেনোগ্ৰাফি এটা কথাটো হৈছে আপোনালোকে ITI পৰা ষ্টেনোগ্ৰাফিৰ চাৰ্টিফিকেট আপোনালোকে লোৱা হ'ব লাগিব বা গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা ল'ব লাগিব আৰু আপোনালোকে ষ্টেনোগ্ৰাফি ইংলিছৰ লিমিটটো দি দিছে সেইটো হৈছে 80টা ৱৰ্ড পাৰ মিনিট মানে আপোনালোকে 1 মিনিটত 80টা ৱৰ্ড টাইপ কৰিব পৰা ষ্টেনোগ্ৰাফি স্পীডৰ মানুহ আপোনালোকৰ ইয়াতে কাউণ্ট কৰা হ'ব ফৰেষ্ট গাৰ্ডৰ বাবে হায়াৰ ছেকেণ্ডেৰী পোষ্ট আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব ছাৰ্ভেয়ৰ বাবে HSLC অৰ ইকুইভেলেণ্ট মানে মেট্ৰিক বা তাৰ সমান্তৰালভাৱে যিসমূহ থাকে সেই তেনেধৰণৰ আপোনালোকে কোৱালিফিকেশ্যন লাগিব মাহুতৰ বাবে ক্লাছ 8 মানে ক্লাছ অষ্টম শ্ৰেণী পাছ হোৱা হ'ব লাগিব আৰু মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন এলিফেণ্ট আপ কিকিং অৰ্থাৎ আপোনালোকে হস্তি বা হাতী পৰিচালনা কৰাত মিনিমাম 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কাৰ্পেণ্টাৰৰ বাবে আপোনালোকৰ মেট্ৰিকুলেশ্যনে বিচৰা হৈছে HSLC অৰ ইকুইভেলেণ্ট ড্ৰাইভাৰৰ বাবেও তেনেধৰণে আপোনালোকৰ HSLC বা ইকুইভেলেণ্ট বিচৰা হৈছে লগতে মাষ্ট হেভ ভেলিড 4-wheeler ড্ৰাইভিং লাইচেঞ্চ ইছুইড বাই এনি কম্পিটেণ্ট অথৰিটি অফ আছাম আৰু আপোনালোকৰ 4-wheeler ড্ৰাইভিং কৰা আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব যিহেতু ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিছে আৰু সেইখন দিব লাগিব কোনোবা কম্পিটেণ্ট অথৰিটি অফ আছাম অৰ্থাৎ MVI বা দ্বিতীয় তেওঁলোকে দিয়া ফিজিকেল ষ্টেণ্ডাৰ্ড অৰ্থাৎ এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ মানে গাঁথনিক ফালৰ পৰা মানে আপোনালোকৰ ফিজিকেলি কেনেকৈ আপোনালোকৰ ধাৰ্য কৰা হ'ব ইয়াতে দিয়া হৈছে হাইট দিয়া হৈছে উচ্চতা জেনেৰেল OBC MOBC শিডিউল কাষ্ট 162.56 cm মেল ফিমেল 150 cm মেলৰ ক্ষেত্ৰত 162.56 cm হ'ব লাগিব উচ্চতা ফিমেলৰ ক্ষেত্ৰত 150 cm উচ্চতা ST হিলছ আৰু ST প্লেইনছৰ ক্ষেত্ৰত মেলৰ আছে 153 cm উচ্চতা আৰু ফিমেলৰ আছে 145 cm উচ্চতা চেষ্ট ফৰ মেন অৰ্থাৎ আপোনালোকৰ চেষ্টৰ জেনেৰেল OBC MOBC শিডিউল কাষ্ট শিডিউল ট্ৰাইব প্লেইনছ হিলছ এইটো নৰ্মেল দিছে 79 cm এক্সপাণ্ডেড 84 আৰু ইয়াতে দিছে ৱেইট প্ৰপৰ্চনেট টু হাইট এণ্ড এজ পাৰ দ্য মেডিকেল ষ্টেণ্ডাৰ্ড তাৰপিছত ফৰেষ্ট গাৰ্ডৰ বাবে সেই একেধৰণে তথ্য দিয়া হৈছে আপোনালোকে ইয়াতে নিশ্চয় দেখিব পাৰিছে খালি ইয়াতে ফৰেষ্ট গাৰ্ডৰ যিটো মেলৰ উচ্চতাটো আছে সেইটো হৈছে 163 cm মেল জেনেৰেল OBC MOBC শিডিউল কাষ্ট ফিমেল 150 আৰু শিডিউল ট্ৰাইব হিলছ আৰু প্লেইনছৰ বাবে দিছে 153 মেল আৰু 145 cm ফিমেল আৰু ইয়াতে চেষ্টৰ মূল্যটো একেটাই দিয়া হৈছে হাউ টু এপ্লাই ইয়াতে দিয়া হৈছে আহকচোন চাওঁ কেনেকৈ কৈছে The candidates having their required educational qualification for the post as mentioned above may apply for the post by submitting their first preference, second preference and third preference. যিটো preference application আপোনালোকৰ অহাকালি পৰা আৰম্ভ হ'ব তাতে আপোনালোকে ইয়াতে দিব পাৰিব আপোনালোকৰ প্ৰথম আপোনালোকে কোনটো পোষ্ট ল'ব বিচাৰিছে দ্বিতীয়টো কোনটো আৰু তৃতীয়টো কোনটো Candidate will be required to upload scanned copies of the following documents. কি আপলোড কৰিব লাগিব ইয়াতে দিছে
Please pay attention to upload good quality photograph. Poor quality photograph submitted will lead to rejection of application. আপোনালোকে যিখন ফটো দিব আপোনালোকৰ সেইখন ভাল দিব কৈছে নহলে এপ্লিকেশন ৰিজেক্ট হৈ যাব বুলি জনাইছে এডমিট কাৰ্ড উইল বি প্ৰিন্টেড উইথ দ্য আপলোডেড ফটোগ্ৰাফ আৰু আপোনালোকৰ যিখিনি ফটোগ্ৰাফ আপোনালোকে দিব সেই ফটোগ্ৰাফৰ পৰা আসলতে আপোনালোকৰ এডমিট কাৰ্ডবোৰ প্ৰিন্ট হ'ব কাৰণে অনুগ্ৰহ কৰি ভাল ফটোগ্ৰাফ দিব লাগে বুলি ইয়াতে কৈছে ফটোগ্ৰাফ must be in color and must be taken in a professional studio photograph taken by mobile phone and other self composed portraits are not acceptable ভাল ষ্টুডিওত তুলি অনা ফটো দিব লাগিব বুলি জনাইছে মোবাইলত লোৱা বা যিকোনো ধৰণে বেয়া বেকাটাৰকে লোৱা ফটো দিলে নহব ফটোগ্ৰাফ must be taken in a white background backgroundখন হোৱাইট থাকিব লাগিব photograph must have been taken after 1 January 2020 1 জানুৱাৰী 2020 চনৰ পিছত ফটোগ্ৰাফখন লোৱা হ'ব face should occupy 50% of the area in the photograph and with a full face view looking into the camera directly আৰু ফটোখনৰ 50% আপোনাৰ মুখখন দি আবৰা হ'ব লাগিব আৰু আপোনালোকে কেমেৰা ডাইৰেক্টলি চাই থকা হ'ব লাগিব মানে আসলে তেওঁলোকে ক'ব বিচাৰিছে যে ভালদৰে আপোনালোকৰ মুখখন ওলাব লাগিব the main features of the face must not be covered ঢাকি থোৱা হ'ব নালাগিব by hair or head or any cloth or any shadow forehead both eyes nose cheek lips chin should be clearly visible যাতে সকলো ধৰণৰ ফিজিক্যাল ফিচাৰ্স মুখৰ ভালদৰে দেখা পায় হেতু ইয়াতে দেখাবলৈ কৈছে Aru, if someone normally wears spectacles, glare on glasses is not acceptable. His or her glare may be avoided with a slight downward tilt of the glasses for the photo shoot. যদি কোনোবাই চশমা পিন্ধে চশমাজোৰৰ যিটো আপোনালোকৰ জিলিকনি আছে সেইটো অকমান ডাউন কৰি পেলাই জিলিকনিটো মাৰি ল'বলৈ দিছে নহলে ফটো মানে কেমেৰাত যদি আপোনালোকৰ গ্লাছৰ জিলিকনিটো আহি যায় সেইখনো একচেপ্ট নকৰিব candidate must not wear spectacles with dark or tinted glasses মানে কিছুমানে চশমা আসলতে কেতিয়াবা অলপ কলা ৰঙৰ পিন্ধে হেটো তেন ধৰণৰ হলে নহব বুলি কৈছে only clear glasses are permitted এতিয়া এটো এটা ভাল তথ্য আপোনালোকে চাই লওক খুব ইম্পৰ্টেন্ট ask the photo studio to provide the image in a jpeg formatত থাকিব লাগিব আৰু also on a standard কি সাইজ তো কিমান হ'ব লাগিব এটা দেখুৱাইছে 4.5 cm into 3.5 cm আপোনালোকৰ উচ্চতা হ'ব লাগিব 4.5 cm আৰু দীৰ্ঘতা হ'ব লাগিব বহল হ'ব লাগিব 3.5 cm maximum pixel resolution 640 into 480 আপোনালোকৰ resolution টো ইমান খিনলৈকে দিব ৰিডিউস কৰিবলৈ দিছে আৰু minimum pixel resolution for jpeg 320 to 240 maximum টো দিছে 640 to 480 আৰু minimum pixel resolution দিছে 320 to 240 আৰু maximum file size 450 kb এটা 450 kb কৈ যদি বেছি ডাঙৰ হয় নহব for candidates own benefit it may be prudent not to intentionally change his or her facial features or hairstyles as in photograph until the day of examination মানে আপোনালোকৰ পৰীক্ষা হোৱা দিনলৈকে আপোনালোকে ফটোত যিখিনি ফিজিক্যাল ফিচাৰ্স আপোনালোকৰ দেখা পোৱা যায় হেখিনি অনুগ্ৰহ কৰি সলনি কৰিবলৈ মানা কৰিছে অন্যথা আপোনালোকৰ ইন্টেনশনালি চেঞ্জ কৰিবলৈ মানা কৰিছে নহলে পৰীক্ষা দিনা আপোনালোকৰ অসুবিধা হ'ব পাৰে এটো ইয়াতে জনাইছে আৰু সিগনেচাৰটো আপোনালোকে পুট দা সিগনেচাৰ ইন ব্ল্যাক অৰ ব্লু হোৱাইট পেপাৰ এখনত ব্ল্যাক অৰ ব্লু সহিটো লৈ আপোনালোকে স্ক্যান কৰি পেলাই ক্ৰপ কৰি সৰু কৰি লবলৈ দিছে হেতু jpeg ফৰমেটতে আপলোড কৰিব দিছে ম্যাক্সিমাম ৰিজল্যুশন দিছে 800 to 300 আৰু মিনিমাম ৰিজল্যুশন দিছে 400 into 150 dimension of signature should be 3.5 cm into 2.5 cm বহলটো হ'ব 3.5 cm signature আৰু উচ্চতাটো দিছে 2.5 cm আৰু signature maximum size টো হ'ব আপোনাৰ 100 kb 100 kb কৈ বেছি সাইজৰ হলে আপোনালোকৰ আপলোড signature টো আপলোড কৰিব নোৱাৰিব mobile phone photograph of signature is not acceptable can result in disqualification of the application এটা মোবাইল ফোনত আপোনালোকে যদি কিবা সিগনেচাৰ কৰি তাৰ পিছত যদি এখন আপলোড কৰিছে তেনেহলে আপোনালোকৰ যিখন এপ্লিকেশন এখন ৰিজেক্ট হৈ যাব বুলি ইয়াতে দেখুৱাইছে সেইকাৰণে আপোনালোকৰ ফটোয়ে হওক বা হেৰি হওক আপোনালোকে ষ্টুডিওত ভালদৰে গৈ পেলাই স্ক্যান কৰি পেলাই তুলি আনিব লাগিব কিন্তু এখিনে কথাটো হৈছে যেহেতু কৰোনা ভাইৰাছৰ সময় চলি আছে তেনেহলে এই সময়খিনিত আপোনালোকে খুবেই নিতান্ত ভালদৰে গৈ পেলাই কামটো আসলে কৰিব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ জনালো ডকুমেন্টস কি দিব লাগিব ইয়াতে এডমিট কাৰ্ড অফ HSLC মেট্ৰিকৰ এডমিট কাৰ্ডৰ আপোনালোকে স্ক্যান কপি লাগিব
সাৰ্টিফিকেট মাৰ্কশ্বিট অফ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ পোষ্ট কনচাৰ্ণ যিখিনি আপোনালোকৰ চাৰ্টিফিকেট বা পোষ্ট কোৱালিফিকেশ্যন বিচাৰা হৈছে যেনেকৈ ষ্টেন'গ্ৰাফিৰ কাৰণে বা মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনৰ সেইখিনি স্কেন লাগিব চাৰ্টিফিকেট অফ দ্য কাষ্ট ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি কাষ্ট চাৰ্টিফিকেট লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড বা চাৰ্টিফিকেট ইকনমিকেলি উইকাৰ ছেকশ্যন চাৰ্টিফিকেট ফ্ৰম কম্পিটেণ্ট অথৰিটি ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কম্পিটেণ্ট অথৰিটিৰ পৰা চাৰ্টিফিকেট আপোনালোকে আনিব লাগিব আৰু ক'ত আপলোড কৰিব লাগিব SLPRB ৱেবছাইট যিটো মই আপোনালোকক কৈছিলোঁ প্ৰথমতে www.slprbassam.in তাতে NXR 1 বুলি আহিলে তাতে আপোনালোকে আপলোড কৰিব লাগিব আৰু এইখিনে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ ইয়াতে আপোনালোকে নিশ্চয় দেখিছে ফটোগ্ৰাফ আৰু পাছপোৰ্ট সাইজৰ ডকুমেন্টছৰ সাইজৰ কথাটো ইয়াতে জনোৱা হৈছে কিন্তু এডমিট কাৰ্ড বা মাৰ্কশ্বিট এইখিনিৰ আপোনালোকৰ সাইজটো কিমান হ'ব লাগিব ইয়াতে জনোৱাই দিয়া হোৱা নাই সেইকাৰণে আপোনালোকে মিনিমাম যেটো সাইজ সেই সাইজটো আপোনালোকে যেতিয়া আপোনালোকে স্ক্যান কৰিব তেতিয়া কম্পিউটাৰ দোকানত আপোনালোকে কৈ দিলে তেওঁলোকে ভালদৰে বুজাই দিয়ে তাতে আপোনালোকে কৰি ল'ব পাৰিব shall only be accepted as a proof of candidate's claim as belonging to EWS. The income আৰু আপোনালোকৰ candidate will then click on the complete button to indicate that they agree to all the entries made in the form. The candidates can download the registration application slip with ID number. তাৰপিছত আপোনালোকে অন্যান্য যিখিনি তথ্য আছে ইয়াতে যিখিনি তথ্য দিয়া হৈছে HSLC proof বা বাৰ্থ চাৰ্টিফিকেট এই আদিখিনি আপোনালোকে যেতিয়া ভৰ্তি কৰি দিব তাৰপিছত কমপ্লিট বুলি আপোনালোকে টাইপ কৰিব লাগিব আপোনালোকে ফৰ্মখন আহিলেই দেখা পাব তাৰপিছত আপোনালোকৰ এখন ৰেজিষ্ট্ৰেশ্যন স্লিপ ওলাব এখন আপোনালোকে ডাউনলোড কৰিব লাগিব বা এপ্লিকেশ্যন স্লিপ ওলাব তাতে আপোনালোকৰ ID নাম্বাৰটো দিয়া থাকিব এটা দিছে ইট ইজ ম্যান্ডেটৰী ফৰ দ্য ক্যান্ডিডেটস টু মেনশন এ ভ্যালিড ইমেইল এড্ৰেছ এটা ভ্যালিড ইমেইল এড্ৰেছ আপোনালোকে দিব লাগিব যদি আপোনালোকৰ ইমেইল এড্ৰেছ নাই তেনেহলে জিমেইলত গৈ এটা ইমেইল এড্ৰেছ খুলি ল'ব আৰু যদি কোনোবা ইমেইল এড্ৰেছ খুলিব নাজানে আপোনালোকে কমেন্ট কৰি মোক জনাই দিব মই আপোনালোকক এটা ভিডিও বনাই দেখাই দিম ইমেইল এড্ৰেছ কেনেকৈ খোলে তাৰ পিছত মোবাইল নাম্বাৰ দিব লাগিব ইন দা এপ্লিকেশ্যন ফৰ্ম as the same will be required to inform them regarding the status of their application and convey other related information email id আৰু ফোন নাম্বাৰটো দিব লাগিব যাতে বিভিন্ন ধৰণৰ বিভিন্ন তথ্যবোৰ আপোনালোকক দিয়া জনাই দিব পাৰে তাৰপিছত লিখিছে candidate whose application is found to be in order will be called for first phase test যাৰ এপ্লিকেশ্যন একসেপ্ট হয় তেতিয়া ফাৰ্স্ট ফেজ টেষ্টৰ কাৰণে ইনভাইট কৰা হ'ব candidates will be able to download the admit card call letter from the SLPRB website by entering the ID number যেটো ID number ডাউনলোড কৰিলে আহিব সেইটো এন্টাৰ কৰিলে আপোনালোকে নিজৰ admit card আপোনালোকে ডাউনলোড কৰিব পাৰিব candidates will be informed through SMS and email on their mobile numbers and email addresses আৰু কেনেকৈ গম পাব আপোনালোকৰ মোবাইল নম্বৰত মেছেজ আহিব আৰু ইমেইল এড্ৰেছত মেছেজ আহিব সেইকাৰণে দুইটা দিয়াটো খুবেই জৰুৰী আৰু যাতে আপোনালোকৰ চলি থকা ইমেইল ID সমূহ দিয়ে নচলা ইমেইল ID দিলে আপোনালোকে গম নাপাব কথাটো The department will not be responsible for any discrepancies that may arise due to entry of wrong mobile number and email address by the candidate. যদি আপোনালোকে wrong বা email ID দিয়ে বা ভুল email ID ভুল ফোন নম্বৰ দিলে যদি আপোনালোকে তথ্য নাপায় হেতুৰ বাবে কৰ্তৃপক্ষ জগৰীয়া নহয় বুলি এটা লিখি দিছে Incomplete, defective, invalid application will be summarily rejected. ভুল তথ্য দিয়া এপ্লিকেশন সমূহ ৰিজেক্ট কৰি দিব The candidate who are employees of government PSUs autonomous bodies must obtain necessary permission in writing from the competent authority employer and copy of the same may be produced during scrutiny of documents আৰু এটা দিয়া হৈছে যে যিসকল ক্যান্ডিডেট চাকৰি কৰি আছে তেওঁলোকে তেওঁলোকৰ যে উদ্ধতম কৰ্তৃপক্ষৰ ফালৰ পৰা এখন পাৰমিশন NOC ল'ব লাগিব আৰু যেতিয়া আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশনলৈ মাতা হয় সেই NOC খন আপোনালোকে প্ৰডিউস কৰিব লাগিব তেতিয়া আপোনালোকে যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট ইয়াতে প্ৰডিউস কৰে তেতিয়া এক্সপেৰিয়েন্স আছে বুলি আপোনালোকে দেখুৱায় তেতিয়া এটো একসেপ্টেবল হ'ব সিলেকশন প্ৰসিডিউৰটো ইয়াতে লিখি দিছে হকচন চাও There will be 2 tests for recruitment of all the posts first phase test and second phase test সকলো পোষ্টৰ বাবে দুই ধৰণৰ টেষ্ট পাতা হ'ব এটা ফাৰ্স্ট ফেজ এটা সেকেন্ড ফেজ candidates whose application are found correct in all respect will be called for first phase test will be conducted at any convenient venue depending upon the number of candidates যাৰ এপ্লিকেশন একসেপ্ট হয় হে তেনে ক্যান্ডিডেট ফার্স্ট ফেজ টেষ্টৰ কাৰণে মাতা হ'ব যিকোনো এটা ভেন্যুত পাতা হ'ব candidates will have to appear for the first phase test at the venue mentioned in his or her call letter যেটো ভেন্যু দিয়া থাকিব তাতে মেনশন কৰি দিব however the chairman SLPRB
Assam reserves the right to change the venue. কিবা যদি দৰকাৰী সিচুৱেশ্যনত পৰিলে চেয়াৰমেনে চেঞ্জ কৰিব পাৰিব বিফৰ এণ্টাৰিং দ্য টেষ্ট ইন দ্য ভেনু দ্য ফাৰ্ষ্ট ফেজ টেষ্ট বায়োমেট্ৰিক্স অফ ইচ কেণ্ডিডেট উইল বি ডান এতিয়া ইয়াতে কৈছে যে আপোনালোকে যেতিয়া ভেনুত পৰীক্ষা দিবলৈ সোমাব তাৰ আগতে আপোনালোকৰ সকলোৰে বায়োমেট্ৰিক্স স্কেন কৰা হ'ব আমাকে বায়োমেট্ৰিক স্কেনটো নিশ্চয় দেখা পাইছে আঙুলি দি পেলাই আপোনালোকৰ স্কেন কৰি লোৱা হয় বা আপোনালোকৰ চকুৰ স্কেন লোৱা হ'ব এনে ধৰণৰ স্কেনসমূহ কৰা হয় যেনেকৈ আধাৰ কাৰ্ড বনাওঁতে লোৱা হয় তেনে বা সেইকাৰণে মানে কোনোবা বেলেগ কেণ্ডিডেটৰ হয় বেলেগ কেণ্ডিডেটে পৰীক্ষা দিব নোৱাৰিব মানে সেইটো নহ'বৰ বাবে আচলতে এই এটা ভাল পদক্ষেপ তেওঁলোকে লৈছে খুবেই প্ৰশংসনীয় পদক্ষেপ এইটো আৰু দ্য টেষ্ট ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড on arrival the admit card and call letter of the candidate will be verified and then candidates will be asked to appear in the physical standard test the physical standard test will carry no mark physical standard test আপোনালোকক কৰি চোৱা হ'ব measurement of height মানে আপোনালোকৰ উচ্চতা চেষ্টৰ সাইজ আপোনালোকৰ প্ৰিলিমিনাৰী চেকআপ এইবোৰ আপোনালোকৰ চেক কৰা হ'ব যদি এইখিনি আপোনালোকে once a candidate clear the PSC test he will have to appear in the first phase test এতিয়া আপোনালোকৰ এইখিনি যদি সকলোখিনি ভাল থাকে তেতিয়া আপোনালোকক আসলতে ইয়াতে দিয়া হ'ব আপোনালোকৰ খুজ কাহিবৰ বাবে বা অন্যান্য আপোনালোকৰ যিখিনি টেষ্ট হয় সেইখিনি আপোনালোকৰ ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকৰ ফাৰ্ষ্ট ফেজ টেষ্টৰ কাৰণে আপোনালোকক এপিয়াৰ কৰিবলৈ দিয়া হ'ব এটা লিখিছে ফাৰ্ষ্ট ফেজ টেষ্টটো কেনেকৈ হ'ব The first phase test for Forester 1 and Forester Gate test will be physical fitness test comprising of 26 km for males. পুৰুষসকলৰ বাবে 26 কিলোমিটাৰ মহিলাসকলৰ বাবে 16 কিলোমিটাৰ আপোনালোকে খোজ কাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰত আৰু মডাৰ্ণ টেকনলজি ইউজ কৰা হ'ব আপোনালোকৰ টাইম টেবুলটো ৰেকৰ্ড কৰিবলৈ আপোনালোকে কিমান দূৰ কিমান দৈৰ্ঘ্য কিমান সময়ত আপোনালোকে অতিক্ৰম কৰিছে The second phase test for Forester 1 and Forest Guard will be a written test. ফাৰ্ষ্ট টেষ্টটো আপোনালোকে খোজকাঢ়ি কমপ্লিট কৰিলে 26 কিলোমিটাৰ আৰু 16 কিলোমিটাৰ পুৰুষ আৰু মহিলাৰ বাবে 4 ঘণ্টাৰ ভিতৰত সময়সীমা মেক্সিমাম সময়সীমা 4 ঘণ্টা দিছে আফটাৰ কমপ্লিশ্যন অফ ফিজিকেল ফিটনেছ টেষ্ট এ মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ফৰ ইচ কেটেগৰী যেতিয়া আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্টটো আপোনালোকৰ হৈ যাব সেইটোৰ বাবে আপোনালোকৰ মেৰিট লিষ্ট এখন বনোৱা হ'ব on the basis of time taken for completion of the 26 or 16 kilometer walk মানে আপোনালোকে 26 কিলোমিটাৰ 16 কিলোমিটাৰ খোজ কাঢ়োতে কিমান সময় লৈছে সেই সময়টোৰ ওপৰত ডিপেন্ড কৰি আপোনালোকৰ আসলতে মেৰিট লিষ্টখন বনোৱা হ'ব candidates will be called for written test in order of merit at the rate of 5 times the number of posts allotted in respect of each category এতিয়া আপোনালোকে খোজ কাঢ়োতে আপোনালোকৰ যেটো সময় লাগিলে সেই সময়টোৰ ওপৰত ডিপেন্ড কৰি পেলাই আপোনালোকৰ মেৰিট লিষ্টখন বনাব আকৌ সেই মেৰিট লিষ্টখনৰ এগেইনষ্টত আপোনালোকক সেকেন্ড ফেজ অৰ্থাৎ ৰিটেন টেষ্টৰ কাৰণে মাতা হ'ব আৰু সেই ৰিটেন টেষ্টত আপোনালোকক কিমান মাতিব এটা পোষ্টৰ এগেইনষ্টত 5 জনকে ক্যান্ডিডেট মাতিব অৰ্থাৎ 100টা যদি পোষ্ট আছে 500 জন ক্যান্ডিডেটক মাতা হ'ব তাৰ পিছত if there are candidates having the recorded same timing in completion of work as the last candidate selected for written test candidate having recorded the same timing will also be called for এটা দুজন ক্যান্ডিডেটৰ যদি সমানে মানে সময় লাগে খোজ কাঢ়োতে হয়তো 2 ঘণ্টা 40 মিনিট দুজন বা তিনজনৰ লাগিব পাৰে আটাইকেইজনকে মাতা হ'ব therefore the number of may exceed the 5 times formula to extend that particular case and category এতিয়া the duration of written test will be 3 hours for the post of forester grade 1 2 hours for the post of forest guard on the subjects given below for the post of forester grade 1 the test will be 100 marks with 100 questions or for the forest guard the test will be 75 marks with 75 questions both tests are completely OMR based এতিয়া forester grade 1 ৰ বাবে 3 ঘণ্টা সময় লাগিব আৰু forest guard ৰ বাবে 2 ঘণ্টা Forester grade 1 ৰ বাবে কোৱেশ্চন থাকিব 100টা মাৰ্কও থাকিব 100 নম্বৰ আৰু ফৰেষ্ট গাৰ্ডৰ বাবে কোৱেশ্চন হ'ব 75 আৰু মাৰ্ক থাকিব 75 আৰু গুটেই গিটাই পৰীক্ষায় আপোনাৰ OMR চিটত হ'ব অৰ্থাৎ গুলত সহি কৰিব লাগে তাৰ পিছত দিছে এটো এটা ডাঙৰ তথ্য each question will be 1 mark এটা কোৱেশ্চনত 1 মাৰ্ক কৈ থাকিব there will be negative marking of half mark for each wrong answer আৰু প্ৰতিটো ভুল এনসাৰৰ বাবে আধা নম্বৰকৈ কাটা হ'ব আপোনালোকে এটা দেখিছে মই দেখুৱাই দিছো নিশ্চয় ভালদৰে আপোনালোকে চাই লওক each question will be of 1 mark and there will be negative marking of half for each wrong answer the candidates will use black pen to answer the OMR based answer sheet
there will be separate question paper for forester grade 1 and forest guard দুইটা পোষ্টৰ বাবে আসলতে বেলেগ বেলেগ question paper দিয়া হ'ব আৰু লগতে আপোনালোকক দেখিছে যে শুদ্ধ উত্তৰ বাবে 1 নম্বৰ আৰু ভুল যদি আপোনালোকে উত্তৰ দিয়ে আপোনালোকৰ আধা নম্বৰ কাট খাব কি পোষ্টৰ বাবে ইয়াতে আপোনালোকৰ কি সাবজেক্টত আপোনালোকৰ ৰিটেন টেষ্টটো লোৱা হ'ব ইয়াতে দেখুৱাইছে মই দেখুৱাই দিছো জেনাৰেল ম্যাথমেটিক্স হ'ব ইংলিছ ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজ গ্ৰামাৰ আৰু কম্প্ৰিহেনশন এণ্ড কম্পোজিশন লজিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড আসামছ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি জেনাৰেল এৱেৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্স আৰু এই গুটেকিটা সাবজেক্টৰ ওপৰতে ইতিমধ্যে মই মোৰ চেনেলত ভিডিও বনাই আছো আপোনালোকে হেসমূহ ভিডিও চাই থাকিলে নিশ্চয় ইয়াতে 100 নম্বৰৰ ভিতৰত আপোনালোকে মিনিমাম 80 বা 90 পাব পাৰিব সেইকাৰণে অনুগ্ৰহ কৰি মোৰ ভিডিওটো আপোনালোকে ভালদৰে চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ইয়াতে আপোনালোকৰ অংক আহিব ইংৰাজী আহিব আৰু ভাৰ্নাকুলাৰ অৰ্থাৎ আপোনালোকৰ অসমীয়া বা আপোনালোকে যিটো ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজ ল'ব সেই ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজৰ আপোনালোকৰ স্থানীয় ভাষাত গ্ৰামাৰ কম্প্ৰিহেনশন আত্যাদি আহিব লজিক্যাল ৰিজনিং অৰ্থাৎ অংক অসমৰ বুৰঞ্জী ভূগোল পলিটি আৰু ইকনমিক্স আহিব জেনাৰেল এৱেৰনেছ বা কাৰেণ্ট এফেয়াৰ্স আহিব ইয়াতে দেখুৱাই দিছে আৰু এই পাঁচটা বিষয়তে ইতিমধ্যে মই ভিডিও বনাই আছো মোৰ চেনেলটোত stenographer বাবে তেনে ধৰণে আপোনালোকে দেখিছে নিশ্চয় দি দিছে for the post of stenographer grade 3 written test will be first phase test a common question will be set for stenographers and forester grade 1 and the details of which are mentioned below for the post of stenographer grade 3 the practical test will be second phase test after completion of written a merit list will be prepared কিন্তু জেনেদৰে ফৰেষ্টাৰ গ্ৰেড 1 ত ওয়াকিং টেষ্টটো প্ৰথমতে পাতা হ'ব তাৰ পিছত ৰিটেন টেষ্ট পাতা হ'ব কিন্তু ষ্টেনোগ্ৰাফাৰ ক্ষেত্ৰত প্ৰথমতে ৰিটেন টেষ্টটো পাতিব তাৰ পিছতে ওয়াকিং টেষ্টটো ইয়াতে দিয়া হ'ব বুলি ইয়াতে লিখিছে for the post of stenographer the practical test will be the second phase test after the completion of the written test a merit list will be prepared for each category for both males and females on the basis of total marks scored in written test ইয়াতে দেখিছে ইয়াতে দিয়া আছে তাৰ পিছত ইয়াতে components of practical test for a post of stenographer grade 3 for 50 marks are as under stenography test carrying 50 marks 50 marks or বাবে পৰীক্ষা হ'ব speed test in shorthand at a speed of 80 words per minute 5 minute তাৰ পিছত টাইম 5 মিনিট আৰু আপোনালোকে word or dictation দিয়া হ'ব 400 time to be given to the candidate for testing the computer 3 minutes time for transcription for the dictated portion in computer 20 minutes এটা দিয়া হৈছে আৰু surveyor driver carpenter আৰু মাহুতৰ বাবে দিয়া হৈছে for the post of surveyor driver carpenter and mahut the first phase will be the common written test প্ৰথম যেটো phase হ'ব হেতু হৈছে common written test the duration of the written test will be 2 hours on the subjects given below The test will carry 75 marks with 75 question 75 টা কোৱেশ্যনত 75 মাৰ্ক থাকিব এটা শুদ্ধ উত্তৰত 1 মাৰ্ক আৰু ভুল উত্তৰৰ বাবে আধা নম্বৰ কাটা হ'ব কি সাবজেক্টত পাতিব এলিমেন্টাৰী এডুকেশ্যন অৰ্থাৎ আপোনালোকৰ যিখিনি এলিমেন্টাৰী অংক থাকে অৰ্থাৎ পাটিগণিত বুলি কোৱা হয় তাৰ পিছত ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজ অৰ্থাৎ আপোনালোকৰ মাতৃভাষাত থাকিব আৰু জেনাৰেল এৱেৰনেছ আৰু জেনাৰেল নলেজ আৰু জেনাৰেল এৱেৰনেছ সাধাৰণ জ্ঞান আৰু জেনাৰেল এৱেৰনেছৰ ওপৰত পাটিগণিত আৰু ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজৰ ওপৰত তিনটা সাবজেক্টৰ ওপৰত ইতিমধ্যে মই ভিডিও বনাইছো আৰু এই তিনটা সাবজেক্টৰ ওপৰত আপোনালোকৰ 75 টা কোৱেশ্যনত 75 নম্বৰ থাকিব শুদ্ধ উত্তৰৰ বাবে 1 নম্বৰ ভুল উত্তৰৰ বাবে আধা নম্বৰ কাটা যাব আৰু সাৰ্ভেয়ৰ ড্ৰাইভাৰ আৰু কাৰ্পেন্টাৰ মাহুত এও সকলৰ বাবে সেকেন্ড টেষ্টটো হ'ব স্কিল টেষ্ট অৰ প্ৰ্যাকটিক্যাল টেষ্ট ইন ৰেসপেক্টিভ ফিল্ড আপোনালোকে যি ফিল্ডত ড্ৰাইভাৰৰ কাৰণে হলে ড্ৰাইভিং কৰাই চাব মাহুতৰ কাৰণে হলে হয়তো হাতী আপোনালোকক পৰিচালনা কৰিবলৈ দিব তেনে ধৰণে আপোনালোকৰ ইয়াতে টেষ্টটো লোৱা হ'ব হেতু ইয়াতে দিয়া হৈছে যে আপোনালোকৰ দি দিছে কি ল'ব সেকেন্ড ফেজ টেষ্ট ফৰ আ পোষ্ট অফ সাৰ্ভেয়ৰ ফৰ 100 মাৰ্ক এৰিয়াজ আৰ measuration 40 marks drawing 60 marks descriptive type duration 1 hour 2 hour mensuration অৰ্থাৎ গণনা বা আপোনালোকৰ মেজাৰমেন্টৰ যিখিনি থাকে হেতু 40 মাৰ্কৰ কাৰণে হ'ব আৰু আপোনালোকক আকিবলৈ দিব যেহেতু সাৰ্ভেয়ৰ হয় আকাৰ কাৰণে আপোনালোকক ডেসক্ৰিপচন দিবলৈ আকিবলৈ দিব নিশ্চয় তাতে আপোনালোকৰ 2 ঘণ্টা থাকিব আৰু 60 মাৰ্কৰ কোৱেশ্যন আহিব আৰু ড্ৰাইভাৰ কাৰ্পেন্টাৰ মাহুতৰ বাবে প্ৰ্যাকটিক্যাল টেষ্ট দিছে
আৰু সেই প্ৰেক্টিকেল টেষ্টৰ বাবে আপোনালোকৰ নম্বৰ থাকিব 50 তাৰপিছত ইয়াতে দিছে ডিটেইল স্কিমছ অফ এৱাৰ্ডিং মাৰ্কছ উইল বি আপলোডেড ইন SLRB ৱেবছাইট কেনেধৰণে মাৰ্ক দিব কি থাকিব ইয়াতে নিশ্চয় পিছত ফেজত জনাই দিব বুলি ইয়াতে লিখিছে মেডিকেল ষ্টেণ্ডাৰ্ড কেণ্ডিডেটছ মাষ্ট বি ইন গুড হেল্থ ভাল স্বাস্থ্য পাতি ভাল হ'ব লাগিব বা কিবা ধৰণৰ প্ৰব্লেম যেনেকৈ ডায়েবেটিছ ফিজিকেল ডিফৰ্মিটিজ এণ্ড ফ্ৰী ফ্ৰম ডিজিজ ছাচ এজ ডায়েবেটিছ হাৰ্নিয়া পাইলছ ৰেছপিৰেটৰী ডিজিজ অৰ এনি আদাৰ এইলমেণ্ট that is likely to interfere with the efficiency performance of duties eto thakibo nalagibo testimonials and documents to be submitted while appearing in first phase test second phase test as follows the candidates for the post of forester grade 1 forest guard should bring a set of self-attested photocopies along with the originals of the following documents for verification by the selection committee at the time of first test physical test or khetrot anibo lagibo apnalok jekhine documents opor apnaloke online apply korte disile hekhini apnaloke self attestation anibo lagibo aru stenographer surveyor carpenter driver mahutor babe jekhini anibo lage should bring a set of self attested copy original documents or khetrot anibo lagibo of second phase test phase test physical test the candidate failing to bring the original test will be rejected ki anibo lagibo matric or admit birth certificate hisabe education qualification or certificate mark sheet aru kiba diploma jeneke IIT pa stenography tar certificate caste certificate employment exchange or certificate economically backward section or economically weaker section or certificate aru 2 copy recent passport size photography which was uploaded on the online application ot upload kora hetu anibo biometrics of candidates and scrutiny of documents the biometrics of candidate taken at the time of first phase test will be validated match at the original আপোনালোকৰ যেটো বায়োমেট্ৰিক টেষ্ট লোৱা হ'ব হেতু বায়োমেট্ৰিক টেষ্ট আপোনালোকৰ ডকুমেন্টস ভেৰিফিকেশনৰ সময়টো লোৱা হ'ব তাৰ পিছত আপোনালোকৰ অৰিজিনাল ডকুমেন্টস অফ দা ক্যান্ডিডেট মে বি পুট টু চেক এট এনি লেটাৰ ষ্টেজ অফ দা ৰিক্ৰুটমেন্ট প্ৰসেস অলসো ৰিক্ৰুটমেন্ট প্ৰসেসৰ টাইমত হেখিনি আপোনালোকৰ আকৌ ৰিচেক কৰিব একাৰণে আপোনালোকে ভালদৰে থাকিব ইয়াতে এটা খুব এটা ভাল তথ্য দিছে আহকচোন চাও এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ বাবে 30 নম্বৰ এক্সট্ৰাকে আপোনালোকক দিব এটা কেনেকে দিব এটা চাই লওঁ আহক ইয়াতে দিছে The computer degree courses mentioned at A will be applicable for the post of forester grade 1, forest guard and stenographer grade 3 and rest mentioned at the para B and 2F will be applicable for all other posts. যেখিনি 8 দিয়া হৈছে হেখিনি আছে forester 1 grade 1 forest guard আৰু stenographer কাৰণে দিয়া হ'ব maximum 10 নম্বৰ master of computer application 10 marks যদি কম্পিউটাৰ এপ্লিকেশনৰ আমাকে মাস্টাৰ ডিগ্ৰী কৈছে ব্যাচেলৰ ডিগ্ৰী অফ কম্পিউটাৰ এপ্লিকেশনৰ কাৰণে 7 মাৰ্কস 2 years diploma from any government UGC recognized accredited university or institutioner বাবে আছে 6 মাৰ্ক 1 year diploma from any government recognized accredited university or institution 4 মাৰ্ক তাৰ বাবে তাৰপিছত minimum 6 months course in computer from any government UGC accredited university institution 2 মাৰ্ক যদি মাস্টাৰ ডিগ্ৰী আছে 10 মাৰ্ক পাব ব্যাচেলৰ ডিগ্ৰী থাকিলে 7 মাৰ্ক পাব ডিপ্লোমা 2 বছৰ ডিপ্লোমা থাকিলে 6 মাৰ্ক এবছৰ ডিপ্লোমা থাকিলে 4 মাৰ্ক 6 মাহৰ ডিপ্লোমা থাকিলে 2 মাৰ্ক educational qualification marks will be allotted based on the result of graduation the post of which essential qualification is graduation যেগিটা পোষ্টত essential qualification graduation থাকে হে graduationৰ মাৰ্ক আপোনালোকে পাৰ্সেন্টেজ যেটো পাব তাৰ হলনিও আপোনালোকক নম্বৰ কিছুমান দিয়া হ'ব আৰু যত হাই সেকেন্ডাৰী লাগে তেনেহলে হাই সেকেন্ডাৰী কোৱালিফিকেশনটো ধৰা হ'ব যত মেট্ৰিক লাগে মেট্ৰিকৰ কোৱালিফিকেশন ধৰা হ'ব এতিয়া দিছে পাৰ্সেন্টেজ অফ মাৰ্ক 45 ৰ পৰা 59.99% যদি আপোনালোকে পাইছে গ্ৰেজুৱেচন হক বা হাই সেকেন্ডাৰী হক বা মেট্ৰিকুলেশন হক যি যোনটো পোষ্টত যেটো লাগে যেনেকে ফৰেষ্টাৰ গ্ৰেড 1 ৰ বাবে এতিয়া ডিগ্ৰী বিচৰা হৈছে তাতে ডিগ্ৰী যদি আপোনালোকে 45 ৰ পৰা 59.99% পাইছে তেনেহলে 2 মাৰ্ক পাব 60 বা 74.99 যদি পাইছে 3 মাৰ্ক পাব 75 পৰা 75 ৰ ওপৰত যদি আপোনালোকে মাৰ্ক পাইছে তেনেহলে 5 নম্বৰ পাব তাৰ পিছত এটো দিয়া হৈছে however marks are marked against educational qualification will not be applicable for the candidate applying for the post of mahotar ক্ষেত্ৰত educational qualification to যেহেতু class 8 pass এখানে হেতু ধৰা নহয় এতিয়া দিয়া হৈছে C
ন্যাশনাল এনসিসিৰ কথা কৈছে ইয়াতে ন্যাশনাল ক্যাডেট কৰ্পছ এতিয়া ন্যাশনাল যদি আপোনাৰ এনসিসি যদি সি সাৰ্টিফিকেট থাকে 5 মাৰ্কস প্লাস অ্যাটেন্ডেড রিপাবলিক ডে ক্যাম্প এট দিল্লী 5 মাৰ্কস যদি এনসিসি সি সাৰ্টিফিকেট থাকে 4 মাৰ্ক এনসিসি বি সাৰ্টিফিকেট যদি থাকে ৰিপাব্লিক ডে ক্যাম্প যদি কৰিছে 4 মাৰ্ক এনসিসি বি সাৰ্টিফিকেট 4 মাৰ্ক এনে ধৰণে এনসিসি সাৰ্টিফিকেট সমূহতো নম্বৰ দিছে হোম গাৰ্ডৰ ক্ষেত্ৰত ইয়াতে দিছে ডি হোম গাৰ্ডছৰ ক্ষেত্ৰত ইয়াতে ম্যাক্সিমাম মাৰ্কস 5 মাৰ্কস ইয়াতে দিয়া হৈছে যদি কোনোবা হোম গাৰ্ডৰ ফালৰ পৰা এপ্লাই কৰে হোম গাৰ্ডছ হু কমপ্লিটেড এডভান্স ট্ৰেইনিং এণ্ড আৰ ডিপ্লয়ড এজ আৰ্মড হোম গাৰ্ড ফৰ এ পিৰিয়ড অফ 4 ইয়াৰ্ছ যদি 4 বছৰৰ বাবে দিছে ইয়াতে 5 নম্বৰ আছে আৰু অন্যান্য ইয়াতে মাৰ্কখিনিও ইয়াতে কিমান সময়ৰ বাবে কিমান মাৰ্ক দিয়া হৈছে ইয়াতে লিখি দিয়া হৈছে আমাকে ভালদৰে চাব পাৰিব স্পৰ্টছ কোটাটো দিয়া আছে ইয়াতে 10 নম্বৰ স্পৰ্টছ কোটা represented India in international events recognized by International Olympic Committee in any discipline and receive medals হেতু বাবে 10 নম্বৰ আছে আৰু অন্যান্য ক্যাটাগৰী সমূহৰ বাবেও দিছে ইয়াতে ষ্টেট লেভেল স্পৰ্টছৰ বাবে 2 নম্বৰ national level sports or represented the state in any discipline recognized by Indian Olympic Association 6 নম্বৰ এনে ধৰণে দিয়া আছে আৰু এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত দিছে আপুনি যদি ফৰেষ্ট ডিপাৰ্টমেন্টত চাকৰি কৰিছে তাত যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেনেহলে আপোনাক 10 নম্বৰ এক্সট্ৰাকে দিয়া হ'ব হেতু হৈছে পাৰ্সনস হেভিং এক্সপেৰিয়েন্স অফ ৱৰ্ক ইন ফৰেষ্ট ডিপাৰ্টমেন্ট ম্যাক্সিমাম 10 মাৰ্কস 15 বছৰ যদি চাকৰি কৰিছে 10 নম্বৰ 14 বছৰ চাকৰি কৰিলে 9.5 নম্বৰ 9.5 নম্বৰ এনে ধৰণে নম্বৰ সমূহ ইয়াতে দিয়া হৈছে এটা তথ্য লিখি দিছে maximum marks in extracurricular activities and special skill test will be 30 marks maximum extracurricular activity আৰু special skillত 30 নম্বৰে থাকিব candidates should bring a set of photocopies of documents আপোনালোকে যিখিনি extracurricular activities আছে বুলি আপোনালোকে অনলাইন এপ্লিকেশনত দেখুৱাব তাৰে ফটোকপি আপোনালোকে সিলেকশন কমিটিৰ আগত দেখুৱাব লাগিব তেতিয়াহে আপোনালোকৰ সেইবোৰ ধৰা হ'ব আৰু a list of such document must be prepared and signed by the candidates for records সহি কৰি পেলাই ভালদৰে ৰেকৰ্ড বনাই পেলাই আপোনালোকে আনিব লাগিব the final list shall be prepared on a marks scored on the following components of recruitment process forester grade 1 written examination 100 marker extracurricular activity 30 number forest guard written 75 number extracurricular activity 30 number 105 stenographer কাৰণে written examination 100 test in stenography 50 extracurricular activity 30 180 surveyor কাৰণে written testত আছে 72 second phase testত আছে 100 extracurricular activities or 30 হে 205 আৰু carpenter driver মাহুতৰ কাৰণে written test 75 second phase skill test 50 extracurricular activity 30 there will be only one merit list for each cadre of post category wise এখনেই merit list বনাব unreserved scheduled caste scheduled tribe plains hills obc mobc economically weaker separately for male female as per vacancies for the different post for the entire state দুখন তিনিখন কৈ নবনাই এখনেই বনাব এটা দিছে in case of tie in marks যদি একে নম্বৰ পায় the candidate older in age will be placed higher in the merit list যদি যাৰ বয়স বেছি থাকিব হেজনক merit listৰ ওপৰত ধৰা হ'ব আৰু তাৰপিছত দিছে যে যদি দুজন মানুহৰ বয়স আৰু যদি মেৰিট একেই থাকে যদি মাৰ্ক একেই পায় পৰীক্ষাত তেতিয়া ক্যান্ডিডেট স্কোৰিং হায়াৰ মাৰ্কস ইন মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট উইল বি টেকেন কেয়াৰ অফ অৰ্থাৎ আপোনালোকে মিনিমাম যেনেকৈ গ্ৰেজুৱেশ্যন হওক হাই ছেকেণ্ডেৰী হওক বা মেট্ৰিক হওক যিটো পোষ্টৰ বাবে যিটো কোৱালিফিকেশ্যন বিচৰা হৈছে তাত যিটো নম্বৰ থাকিব যাৰ বেছি থাকিব সেইটোকে চাকৰি দিয়া হ'ব ইয়াতে সেইটো লিখা হৈছে however in case of candidates for the post of mahot candidate scoring higher marks in practical test will be placed in higher merit list আৰু মাহুতৰ ক্ষেত্ৰত সেইটো অলপ বেলেগ হ'ব যদি মাহুতৰ কাৰণে এপ্লাই কৰিছে স্কিল টেষ্টত আপোনালোকে যিটো নম্বৰ বেছিকৈ জনে পাব তেওঁকে অগ্ৰাহ্য দিয়া হ'ব এটা লিখিছে general instruction to the candidates canvassing directly or indirectly shall be rendered as a candidate unfit for post কোন ধৰণৰ কৰাপচন আদি কৰিবলৈ মানা কৰিছে চাকৰিৰ বাবে canvassing কৰিবলৈ মানা কৰিছে কোনো ধৰণৰ DATA প্ৰদান কৰা নহয় selection list confers no right to appointment unless the department is satisfied about suitability of the candidate after a thorough medical examination আৰু আপোনালোকে সিলেকশন টেষ্টত পাস কৰিলে বুলি এপইন্টমেন্ট পাব তেনেকুৱা কথা নহয় ডকুমেন্টস ভেৰিফিকেশন মেডিকেল টেষ্ট অন্যান্য আজি যদি কৰি যদি ডিপাৰ্টমেন্ট স্যাটিসফাই হয় তেতিয়াহে দিব
Can they have to appear in all stages of recruitment? কোনোবা যদি যেনেকৈ যিমানটা ফেজ হ'ব তাত যদি আপোনাক কোনোবা এটা ফেজত এবচেণ্ট থাকে তেনেহ'লে ৰিক্ৰুইটমেণ্ট কেঞ্চেল হৈ যাব আৰু ইনকমপ্লিট বা আধা যদি এপ্লিকেশ্যন দিয়ে সেইটো ৰিজেক্ট হৈ যাব The select list will remain valid for appointment from the date of announcement of the result for 1 year or till the date of next advertisement of similar post whichever is earlier. এবছৰলৈকে ভেলিডিটি থাকিব যিটো ৰিজাল্ট দিব তাৰ সিলেকশ্যন লিষ্টখন আৰু বা নেক্সট এডভাৰটাইজমেণ্টলৈকেও থাকিব পাৰে ইয়াতে সেইটো দিয়া হৈছে অন্যান্য তথ্যসমূহ ইয়াতে ভালকৈ দিয়া হৈছে আপোনালোকে নিশ্চয় পঢ়ি চালে গম পাব আৰু ইয়াতে ফাইনেল এপইণ্টমেণ্ট আফটাৰ সিলেকশ্যন ইজ ছাবজেক্ট টু satisfaction of police verification or satisfaction ওপৰত ডিপেণ্ড কৰিব আৰু ফাইনেল মেডিকেল এক্সামিনেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আৰু ইয়াতে দিছে যে আপোনালোকে যদি কিবা এন'মেলিজ দেখা পায় বা কিবা যদি ইয়াতে দেখা পায় যে যিটো হ'ব নালাগে তেনেধৰণৰ যদি কিবা ইয়াতে প্ৰব্লেম দেখায় আপোনালোকে তেতিয়া যদি কিবা মাল প্ৰেক্টিচেছ পৰীক্ষাৰ সময়ত কোনোবাই পইচা ডিমাণ্ড কৰিছে বা পৰীক্ষা হলত কিবা প্ৰব্লেম হৈছে তাতে আপোনালোকে ইয়াতে লিখিছে ডাইৰেক্ট আপোনালোকে লিখিব পাৰিব slprb.assam.in লৈ আপোনালোকে পোনপটীয়াকৈ তাতে কমপ্লেইন সেই লিংকত আপোনালোকে প্ৰভাইড কৰিব পাৰিব চেণ্ড কমপ্লেইন টু আছাম পুলিচৰ slprb ইয়াতে দিব পাৰিব ইয়াতে লিখা আছে চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম ৰেহাবাৰী গুৱাহাটী আৰু অফাৰিং এ ব্ৰাইব ফৰ এনি ফেভাৰ বাই দ্য কেণ্ডিডেট অন দ্য বেচিছ or by a candidate on her behalf is a criminal offense পইচা পাতি দিবলৈ মানা কৰিছে মাল প্ৰেক্টিচেছ কৰিবলৈ মানা কৰিছে আৰু কোনোবাই যদি মাল প্ৰেক্টিচ কৰি থকা দেখা পায় তেনেহ'লে আপোনালোকে যিটো লিংক ইয়াতে দিয়া আছে এইটো লিংক আপোনালোকে নিশ্চয় দেখিছে ইয়াতে ডাইৰেক্ট লিখিব পাৰিব আৰু ইতিমধ্যে আমি আজিৰ যিটো ৰিক্ৰুইটমেণ্ট ইয়াতে দিয়া হৈছিলে মই আকৌ দেখুৱাই দিছোঁ সেইটো 144টা ফৰেষ্টাৰ গ্ৰেড 1 12টা ষ্টেনোগ্ৰাফাৰ আৰু 812টা ফৰেষ্ট গাৰ্ডৰ অন্যান্য পোষ্টৰ ৰিক্ৰুইটমেণ্টৰ এইখিনি তথ্য আছিলে মই জনালোঁ আৰু ইয়াত যিসমূহ পৰীক্ষা ইতিমধ্যে আয়োজিত কৰিব বুলি তেওঁলোকৰ ফালৰ পৰা জনাই দিয়া হৈছে যিখিনি ছাবজেক্টত আপোনালোকক মই ইতিমধ্যে সেই ছাবজেক্টখিনি তথ্যও দিছোঁ আৰু বিভিন্ন ধৰণত বিভিন্ন সময়ত এই ছাবজেক্টসমূহৰ ওপৰত আপোনালোকে যদি ভালদৰে নম্বৰ পাব বিচাৰিছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু মই যিসমূহ ভিডিঅ' আপলোড কৰি থাকোঁ সেই ভিডিঅ'সমূহ ভালদৰে চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু আশা থাকিলে আপোনালোকে ৰিক্ৰুইটমেণ্টত ভালদৰে আপোনালোকে চিলেকশ্যন পাব পাৰিব আৰু মোৰ চেনেলটোৰ নাম হৈছে নেভাৰ গিভ আপ এডু ধন্যবাদ